নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম উদয় আৰু আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল সুধিছে। অপশ্যন 4টা দিয়া আছে। অপশ্যন এ মাধৱ কন্দলী, অপশ্যন বি অনন্ত কন্দলী, অপশ্যন চি শংকৰদেৱ আৰু অপশ্যন ডি ৰাম সৰস্বতী। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ মাধৱ কন্দলী। মাধৱ কন্দলীয়ে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল। তাৰ পাছত নেক্সট কুৱেশ্যনটি হৈছে সাতপুৰা ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত আছে? সাতপুৰা ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত আছে সুধিছে। অপশ্যন এ অসম, অপশ্যন বি উত্তৰ প্ৰদেশ, অপশ্যন চি বিহাৰ, অপশ্যন ডি মধ্যপ্ৰদেশ। আৰু ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি মধ্যপ্ৰদেশ। সাতপুৰা ৰাষ্ট্ৰীয় উদ্যানখন মধ্যপ্ৰদেশ ৰাজ্যত আছে। তাৰ পাছত নেক্সট কুৱেশ্যন, কাছাৰীসকল প্ৰথম ৰাজধানীখনৰ নাম কি? কাছাৰীসকলৰ প্ৰথম ৰাজধানীখনৰ নাম কি সুধিছে। অপশ্যন এ যোৰহাট, অপশ্যন বি কামৰূপ, অপশ্যন চি শোণিতপুৰ, অপশ্যন ডি ডিমাপুৰ। আৰু অপশ্যন 4টাৰ মাজত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি ডিমাপুৰ। কাছাৰীসকলৰ ৰাজধানী আছিল ডিমাপুৰত। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে অসম সাহিত্য সভাৰ 2023 বৰ্ষৰ অধিৱেশন ক'ত হৈছিল? অসম সাহিত্য সভাৰ 2023 বৰ্ষৰ অধিৱেশন ক'ত হৈছিল সুধিছে। ভিডিঅ'টোৰ এনচাৰ জনাৰ আগতে ভিডিঅ'টো যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বন্ধু বান্ধৱীলৈ প্লিজ শ্বেয়াৰ কৰিব আৰু এটা লাইক কৰি যাব প্লিজ, ছাবস্ক্ৰাইব কৰিব প্লিজ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি নৰনাৰায়ণপুৰ। তাৰ পাছত নেক্সট কুৱেশ্যনটো হ'ব কেবিনেট মিছন কেতিয়া ভাৰতলৈ আহিছিল? কেবিনেট মিছন কেতিয়া ভাৰতলৈ আহিছিল সুধিছে। অপশ্যন এ 1945, অপশ্যন বি 1947, অপশ্যন চি 1946, অপশ্যন ডি 1846 চনত। আৰু ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন চি 1946 চনত। 1946 চনত কেবিনেট মিছন ভাৰতলৈ আহিছিল। তাৰ পাছত এই ভিডিঅ'টো যদি এবাৰ ভাল লাগে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু প্লিজ শ্বেয়াৰ কৰি দিব এটা। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন সুধিছে। অপশ্যন এ ধৰ্মপাল, অপশ্যন বি বীৰপাল, অপশ্যন চি গোপাল আৰু অপশ্যন ডি ওপৰৰ এজনো নহয়। চুতীয়া ৰাজ্য কেতিয়া প্ৰতিষ্ঠা হৈছিল এইটো আপোনালোকে প্লিজ কমেণ্টত জনাব। আৰু চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন সুধিছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি বীৰপাল। চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল বীৰপাল। তাৰ পাছত আজিৰ নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনজনক বামুণী কোঁৱৰ বুলি জনা যায়? তলৰ কোনজনক বামুণী কোঁৱৰ বুলি জনা যায় সুধিছে। অপশ্যন এ চুডাংফা, অপশ্যন বি চুহুংমুং, অপশ্যন চি লক্ষ্মী সিংহ, অপশ্যন ডি গদাধৰ সিংহ। আৰু অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন এ চুডাংফা। বামুণী কোঁৱৰ বুলি চুডাংফাক জনা যায়। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে আছাম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিল? আছাম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিল সুধিছে। অপশ্যন এ চন্দ্ৰকুমাৰ আগৰৱালা, অপশ্যন বি হেমচন্দ্ৰ গোস্বামী, অপশ্যন চি নৱকান্ত বৰুৱা আৰু অপশ্যন ডি প্ৰভাত চন্দ্ৰ বৰুৱা। অপশ্যন 4টা দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি প্ৰভাত চন্দ্ৰ বৰুৱা। আছাম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি আছিল প্ৰভাত চন্দ্ৰ বৰুৱা। তাৰ পাছত নেক্সট কুৱেশ্যন হৈছে ধান খেতি প্ৰথম কোন জনগোষ্ঠীয়ে কৰিছিল? ধান খেতি প্ৰথম কোন জনগোষ্ঠীয়ে কৰিছিল সুধিছে। অপশ্যন এ ৰাভাসকল, অপশ্যন বি বড়োসকল, অপশ্যন চি কাছাৰীসকল, অপশ্যন ডি মিচিংসকল। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন বি বড়োসকল। ধান খেতি প্ৰথমে বড়োসকলে কৰিছিল। তাৰ পাছত নেক্সট কুৱেশ্যন বিখ্যাত গ্ৰন্থ ৰামচৰিত মানসৰ লেখক কোন? বিখ্যাত গ্ৰন্থ ৰামচৰিত মানসৰ লেখক কোন সুধিছে। অপশ্যন এ কালিদাস, অপশ্যন বি মাধৱ কন্দলী, অপশ্যন চি তুলসীদাস, অপশ্যন ডি বাণভট্ট। ৰামচৰিত মানসৰ লেখক কোন সুধিছে। এই অপশ্যন 4টাৰ ভিতৰত শুদ্ধ এনচাৰ অপশ্যন চি তুলসীদাস। ৰামচৰিত মানস তুলসীদাসে লিখিছিল। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে বিহাৰৰ ৰাজধানী কি? এইটোতো সকলোৱে জানে বিহাৰৰ ৰাজধানী কি। অপশ্যন এ আগৰতলা, অপশ্যন বি পাটনা, অপশ্যন চি ইটানগৰ আৰু অপশ্যন ডি ওপৰৰ এটাও নহয়। এইটোতো সকলোৱে জানে যে বিহাৰৰ ৰাজধানী হৈছে অপশ্যন নম্বৰ বি পাটনা। পাটনা হৈছে বিহাৰৰ ৰাজধানী। আৰু এনেকৈ ৰাজ্যৰ ৰাজধানী আৰু আহিব চাব ভালদৰে। তাৰ পাছত
প্ৰথম অসমীয়া কথাছবিৰ পৰিচালক কোন? প্ৰথম অসমীয়া কথাছবিৰ পৰিচালক কোন সুধিছে। অপশ্যন এ ৰীমা দাস, অপশ্যন বি ভৱেন্দ্ৰনাথ শইকীয়া, অপশ্যন চি ভূপেন হাজৰিকা, অপশ্যন ডি জ্যোতিপ্ৰসাদ আগৰৱালা। আৰু ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন ডি জ্যোতিপ্ৰসাদ আগৰৱালা। প্ৰথম অসমীয়া কথাছবিৰ পৰিচালক হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। এইটো মনত ৰাখিব। জ্যোতিপ্ৰসাদ আগৰৱালা হৈছে অসমীয়া কথাছবিৰ পৰিচালক। ভিডিঅ'টো কেনেকৈ পাইছে কমেণ্টত জনাব প্লিজ। আৰু শেষত গৈ আছোঁ, আৰু ছাবস্ক্ৰাইব যদি কোনোবাই কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানেই, আৰু এটা নেক্সট ভিডিঅ'ত লগ পাম।